মোৰ বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ আৰু স্বাগতম জনাই মোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু গমটো পাইছেই চাগে মই আজি ক'ত আছোঁ, পাহাৰৰ ওপৰত আছোঁ। আৰু এনেকৈ 7খনমান পাহাৰ অতিক্ৰম কৰিম বুলি ভাবিছোঁ আৰু 7খনমান পাহাৰ অতিক্ৰম কৰিলেহে মেইন প্লেচখিনি পাম। আৰু সেই প্লেচখনত আমাৰ কিছুমান ঐতিহ্যৰে বস্তু আছে, মানে সত্য যুগৰে ৰামৰ খোজ আছে, চিয়াৰ আছে, সেইবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোৰ লগত আহিছে গাঁৱৰে হয়, তেওঁলোকে ফটো উঠি আছে। বৰ্তমান এইখিনি ঔষধ আহিলোঁ আৰু আমি এতিয়া এনেকৈ যাই আছোঁ আৰু ৰেষ্ট কৰি বহুত ওখ হয় পাহাৰটো, ভাগৰ লাগিল। আৰু 7খন পাহাৰ অতিক্ৰম কৰিব লাগিব, ভগৱান জানে। আৰু আপোনালোকক প্লেচটো দেখাব পাৰোঁ নে নোৱাৰোঁ, যাই আছোঁ আৰু এনেকৈ খোজকাঢ়ি আহি ইয়াত দেখিলোঁ স্কুল। দেখিছেনে, ইমান পাহাৰৰ ওপৰত গাৰোবিলাকৰ স্কুল আছে। মেঘালয় চৰকাৰে কিমান সুবিধা কৰি দিছে গাৰোবিলাকক। আৰু ইয়াত লাইনৰ ব্যৱস্থা আছে। গৰখ পাহাৰত যাওঁ, গৰখ পাহাৰত যাবি নেকি? এই স্কুলৰ ছাত্ৰ এজনে মোক কৈছে, ভাই ক'ত যাওঁ বুলি। মই ক'লোঁ বোলে গৰখ পাহাৰত যাব নেকি? নাযায় বোলে। দেখিছেনে, গাৰোবিলাক আমাৰ অসমীয়া ভাষাটো জানে, আমি মানে বহুত পিছ পৰি আছোঁ আৰু গাৰো ভাষা ইমান নাজানো, এনেই অলপ জানো। আৰু বৰ্তমান এইখন পাহাৰত আহি পালোঁ, আৰু 6খনমান আছে আৰু চাই দিয়ক ভিডিঅ'টো শেষলৈকে। ইমান ঔষধ আহিলোঁ, আৰু ইয়াৰ ঔষধ কেনেকৈ ঘৰ সাজি আছে দেখিছেনে। খাৱা লোৱাৰ কাৰণে কিমান যে অসুবিধা হয় সিহঁতৰ, মানে সপ্তাহটোৰ কাৰণে এদিনে নামি চাগে সিহঁতে ভৈয়ামলৈ। আমাৰ দৰে সুবিধা নহয়, মানে খোৱাৰ কাৰণে আৰু খোৱা বস্তুৰ কাৰণে, দোকানৰ বস্তুবিলাকৰ কাৰণে এনেই সিহঁতে ইয়াতে খেতি কৰি খায় আৰু কিবা কিবি চাউল তাউলবিলাক কিজানি এসপ্তাহৰ কাৰণে লৈ আহে। ইমান পাহাৰৰ ওপৰত বিল্ডিং সাজিব খুজিছে, বালি শিল জমাছে। আৰু আপোনালোকক মই ঔষধো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক কিমান ঔষধ আহিলোঁ। আজি বতৰটো ভাল নহয়, ধোঁৱা দেখিছে, এই নামৰবিলাক চিনিয়ে নাপায়। বহুত ঔষধ আহিলোঁ এইখন পাহাৰতে, মানে এইখিনি ঔষধ আৰুতো 6খন আছেই। এখন অতিক্ৰম কৰি আহি অলপ সমান ঠাই পালোঁ, আৰু এই সমান ঠাইখনত এনেকুৱা পানীৰ জোৰাবিলাক আছে, আৰু ইয়াতে খেতি পথাৰ আছে চাগে। এই সৰু গাঁওখনৰ মানুহবিলাক ইয়াতে খেতি কৰে। আৰু এনেকৈ যাই আছোঁ, এতিয়া অলপ খোজকাঢ়ি আৰাম লাগছে। যেনেকৈ ওখ পাহাৰখিনি খোজকাঢ়োতে অলপ কষ্ট হ'লতো, এতিয়া অলপ কষ্টখিনি কম হ'ল যে, সেইকাৰণে ভাল লাগিছে। যাই আছোঁ, গতিকে ভিডিঅ'টো চাই থাকিব। চাওক বহুত ভয় লাগে, মানে ৰাস্তাটো কেনেকুৱা, বহুত জংঘলবাৰী হয়। বহুত দূৰ আহিলোঁ, মানে এনেকৈ জংঘলৰ মাজে মাজে। এতিয়াও মেইন জেগাডোখৰত মানে যাই পোৱা নাই, নাজানো আৰু কিমান দূৰ আছে। এনেকৈ যাই আছোঁ, আৰু ইদিয়ে যাব লাগিব ভাবিছোঁ। আৰু মানে আইডিয়াতহে যাই আছোঁ দেই। গাঁওখন নিজৰ চেফটিৰ কাৰণে মানে ওলাই ল'ব লাগিব। বহুত জংঘলবাৰী হৈ দেখিছেনে, এনেকুৱা মানে জংঘলৰ মাজে মাজে আহি আছোঁ। বহুত দূৰ আহিলোঁ তিনিজনে, একদম ভয়ানক ৰাস্তা। ভয় লাগিছে নাই? তামাম ভয় লাগিছে, বহুত ভয় লাগি গৈছে। আপোনালোকক সোনকালে দেখুৱাম জেগাডোখৰ, আৰু ইয়াৰ পৰা গুচি যাব লাগিব। আৰু চবচে ওখ পাহাৰটো টাৰ্গেট কৰি আহিছোঁ, আৰু আহি মেইন মানে পইণ্টটো পাই গ'লোঁ আপোনালোকৰ কৃপাত। বহুত কষ্ট কৰিলোঁ, বহুত দুজনটো মানে সাহসে নকৰে আৰু ঘূৰি যাব খোজে। আৰু মই ভাবিলোঁ মানে ইমান দূৰ কষ্ট কৰিলোঁ, আপোনালোকক দেখুৱাইহে যাম, তেনেকুৱা ভাবি মানে মই আহি গ'লোঁ। আৰু মেইন ভিউ পইণ্টটো মানে পাই গ'লোঁ। আপোনালোকক এতিয়া দেখুৱাম। ৰামৰ খোজ আৰু চিয়াৰ ক'ত আছে এইবিলাক অলপ বিচৰাব লাগিব, আৰু আপোনালোকক দেখুৱাই আছোঁ। অলপ ধৈৰ্য ধৰক। আহিছিলি না যিবোৰ মনত পৰিছে না? ভয়কৈ মানে আহি পালোঁ মেইন জেগাডোখৰত, আৰু আপোনালোকক ইয়াৰ পৰা কেনেকুৱা দেখা পায় দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, চবচে মানে হায়েষ্ট ওখ পাহাৰ হয় এইটো। এই গৰখ পাহাৰ বুলি কোৱা পাহাৰটো
ওখ হয়। এইটোৱে চেয়াৰটো হোৱা যেন লাগিছে, ময়ো মানে পাহৰিছোঁ, বহুত দিন আগতে আহিছিলোঁ তো। এইটো চেয়াৰটো আৰু খোজটো দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। ইয়াতে মানে সৰুকৈ পুখুৰী থকা বুলিও কয়, ভাবিছোঁ এইটোৱে হ'ব। কেতিয়াও বোলে নুশুকাই এই পুখুৰীটো। এয়া ইমান পাহাৰ, ওখ পাহাৰৰ ওপৰত এইটো আছে খালটো, আৰু পানী আছে এয়া। এইটোৱে হ'ব ভাবিছোঁ। আৰু ৰামৰ খোজটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইটোৱে হ'ব ৰামৰ খোজটো। এয়া এইটো গৰিয়াটো, আৰু এইফালে আগৰ চাইডটো মাটি জমা লাগিছে। ইয়াতে আহি কিনে মানুহবিলাকে নাম লিখি থৈ গৈছে। নাম লিখি থৈ গৈছে। এইটোৱে হয় বুলি ভাবিছোঁ। আৰু মই বৰষৰ পৰা আহিলোঁ, আহি বহুত ভোকো লাগিল, ভাগৰো লাগিল। মানে ইয়াতে চৰাৰ পানী চানীবিলাক আছে। ইয়াতে ভাবিছোঁ বাঁহৰ চুঙাত ভাত বনাই খাম। আৰু চাউল আনিছে, চাউলবিলাক বাঁহৰ চুঙাত দি মানে এতিয়া বনাই কিনে খাম অলপ, আৰু পিছত যাম আৰু ইয়াৰ পৰা। আপোনালোকে যদি আহিব খোজে মানে একলা দুকলা নাহিব, আৰু লগ লৈ কিনে আহিব। বহুত কেইজন লগ লাগি আহিব, 10-15জন এনেকৈ আহিব। আমাৰ দৰে 2-3জন এনেকৈ নাহিব। এতিয়া খাবৰ কাৰণে ৰেডি কৰি আছোঁ। এয়া চুঙাত চাউল দি দিছোঁ, আৰু তাতে গাহৰি মাংস আনিছিলোঁ, গাহৰি মাংস দি দিছোঁ। ভোকো লাগিছে বহুত। এতিয়া খাই দি যাম আৰু ইয়াৰ পৰা। আমাৰ চুঙাত বনোৱা ভাত আৰু গাহৰি মাংস লাই হৈ গ'ল, আৰু এতিয়া খাবৰ কাৰণে পূৰা ৰেডি। এতিয়া খাম, মানে আজি লাইফত প্ৰথমবাৰ এনেকৈ চুঙাত বনাওঁ খাম। আৰু কেনেকুৱা হৈছে গম নাপাওঁ, খোৱাৰ পিছত কৈ আছোঁ দেই আপোনালোকক টেষ্টটো কেনেকুৱা হৈছে। কাঁচা লাই আছে, গাহৰি মাংস আৰু ভাত কেনেকুৱা হৈছে নাজানো, আৰু কেনেকুৱা হৈছে। প্ৰথমবাৰ মানে আজি চুঙাত বনোৱা খাইছোঁ, ধুনীয়া হৈছে দেখোন, সোৱাদটোৱে বেলেগ। গাহৰি দা গাইছে খাইছোঁ ৰ ধুনীয়া সিজিছে দেখোন মাংসটা। মজা, খাই চাবচোন আপোনালোকক, ধুনীয়া টেষ্টি হৈ গ'ল। আৰু এতিয়া নামি আছোঁ আমি, আৰু অলপ দূৰ আছে, আৰু মোটামুটি আধা আহি পাইছোঁ পাহাৰখন। আমাৰ এয়া জিপুৱে ড্ৰোন শ্বট লৈ আছে বোলে কিবা, এইয়া এনেকা ওখ কৰিছে না এণ্টনা এটা, ড্ৰোন শ্বট বোলে এতিয়া তাৰ। এয়া আহি এয়া পাহাৰৰ ওপৰত থকা গাঁওখন আহি গ'লোঁ, আৰু ইয়াতে অলপ ৰেষ্ট কৰিম ভাবিছোঁ। আৰু নামিলোঁ দে পাহাৰৰ পৰা ভালে ভালে, আৰু ভগৱানৰ কৃপাত একো নহ'ল। মানে এতিয়া ঘৰলৈ যাম। আৰু ইয়াত মূয়ৰ বাঁহ আনিছোঁ, যিটো খেতিয়ক মানুহটো মূয়ৰ বাঁহটো মানে হালৰ বতৰ আহি আছে, লাগিব, সেইকাৰণে লৈ আহিলোঁ। মই বনাম বুলি, কাকোৱা বাঁহ হয়, এইটো পাতলা হয়, সেইকাৰণে লৈ আহিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে লাইক এটা দিব, আৰু কমেণ্ট জনাবলৈ নাপাহৰিব। আৰু যিবিলাকে নতুনকৈ আজি মোৰ ভিডিঅ'ত আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ এইখিনিতে এৰিছোঁ, বাই বাই।